নমস্কাৰ এই মুহূৰ্তত দিব বিচাৰিছো আন এটা বিগ ব্ৰেকিং নিউজ খিলঞ্জীয়া জাগিছে অসম এৰিব লাগিব বাংলাদেশী মিয়াই উজনি অসমৰ পৰাই এতিয়া খিলঞ্জীয়াৰ হুংকাৰ দিছে বাংলাদেশী মিয়াক যে অসম এৰিব লাগিব খিলঞ্জীয়া এনেদৰে এতিয়া ৰক্ষা কৰাৰ সংগ্ৰাম দেখিবলৈ পোৱা গৈছে এক সপ্তাহৰ ভিতৰত উজনি অসম ত্যাগ কৰিব লাগিব বা এৰক বাংলাদেশী মিয়াই বুলি এনেদৰে হুংকাৰ দিছে জাতীয় সংগঠনে আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম এটা ডাঙৰ খবৰ জনাইছো এই মুহূৰ্তত অসম এৰিব লাগিব বাংলাদেশী মিয়াই আৰু উজনি অসমৰ পৰা আৰম্ভ হৈছে খিলঞ্জীয়া ৰক্ষা সংগ্ৰাম এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো ব্ৰেকিং নিউজ যে এক সপ্তাহৰ ভিতৰত উজনি অসম এৰক বাংলাদেশী মিয়াই আৰু অন্যথা অভিযানত নামিব ৩০টাকৈ জনগোষ্ঠীয় সংগঠনে ৩০টাকৈ জনগোষ্ঠীয় সংগঠন নামিব প্ৰতিবাদত বহুদিনৰ পৰা অসমত দপদপাই আছে বাংলাদেশী মিয়াই এই মন্তব্য কৰিছে প্ৰতিবাদকাৰীয়ে এটা ডাঙৰ খবৰ সঘনাই অপৰাধজনিত কাণ্ডত নামিছে বাংলাদেশী মিয়া সঘনাই অপৰাধজনিত কাণ্ডত নমা পৰিলক্ষিত হৈছে বুলি মন্তব্য আৰু শিৱসাগৰত জাগ্ৰত হৈছে খিলঞ্জীয়া ৰাইজ আৰু খিলঞ্জীয়া জনতাই এই প্ৰতিবাদী কাৰ্যসূচী এটা ডাঙৰ খবৰ জাতীয় জনগোষ্ঠীয় সংগঠনে লৈছে প্ৰতিবাদী কাৰ্যসূচী এটা ডাঙৰ খবৰ নামনি অসমৰ ৰাজ্যকো একত্ৰিত হোৱাৰ আহ্বান জনাইছে প্ৰতিবাদকাৰীয়ে এটা ডাঙৰ খবৰ জনাইছো এই মুহূৰ্তত ব্ৰেকিং নিউজ মৰিগাঁওতো প্ৰতিবাদকাৰীয়ে দিলে বাংলাদেশী গো বেক ধ্বনি মৰিগাঁওতো প্ৰতিবাদকাৰীয়ে উত্তাল কৰি তুলিছে পৰিস্থিতি বিজেপি চৰকাৰৰ দিনত কিয় উৎপাত বাঢ়িছে বাংলাদেশীৰ বুলিও প্ৰশ্ন উত্থাপন কৰিছে প্ৰতিবাদকাৰীয়ে আৰু ধিং কাণ্ডৰ বিৰুদ্ধে নিশা উত্তাল হৈ পৰে মৰিগাঁও এটা ডাঙৰ খবৰ জনাইছো এই মুহূৰ্তত ব্ৰেকিং নিউজ অসম এৰিব লাগিব বাংলাদেশী মিয়াই আৰু বাংলাদেশী মিয়াক সময়সীমা বান্ধি দিয়া হৈছে এটা সপ্তাহৰ ভিতৰত অসম ত্যাগ কৰিব লাগিব বাংলাদেশী মিয়াই উজনি অসমৰ পৰাই আৰম্ভ হৈছে খিলঞ্জীয়াৰ ৰক্ষাৰ সংগ্ৰাম আৰু এক সপ্তাহৰ ভিতৰত উজনি অসম এৰক বাংলাদেশী মিয়াই এটা ডাঙৰ খবৰ জনাইছো এই মুহূৰ্তত ৩০টাকৈ জনগোষ্ঠীয় সংগঠনে অভিযানত নামিব বুলি হুংকাৰ প্ৰদান কৰা পৰিলক্ষিত হৈছে আমি দৃশ্যাংশ দেখুৱাইছো দৃশ্যাংশ মন কৰক কেনেদৰে আৰু বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে শ্লোগান দিছে শিৱসাগৰত ওলাই আহিছে ৰাইজ জনতা ওলাই আহিছে ৰাজপথলৈ আৰু শিৱসাগৰত যি কাণ্ড আছিল তাৰ পাছতে ৩০টাকৈ জাতীয় সংগঠনে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছিল আৰু তাৰ পাছত শেহতীয়াভাৱে ঢিঙৰ যি কাণ্ড সেই ঢিঙৰ কাণ্ডক লৈ এতিয়া প্ৰতিবাদী কাৰ্যসূচী পুনৰ ৰূপায়ণ কৰিছে যে এইবাৰ বাংলাদেশী বিৰোধী বাংলাদেশৰ মিয়াই অসম ত্যাগ কৰক এই হুংকাৰ দিছে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে আৰু ঢিঙৰ কাণ্ডক লৈ এনেদৰে এতিয়া জাতীয় সংগঠন একগোট হৈ হুংকাৰ প্ৰদান কৰিছে শীঘ্ৰেই অসম ত্যাগ কৰক বাংলাদেশী মিয়াই দৃশ্যাংশ আছে দৃশ্যাংশ দেখাইছো আৰু সমান্তৰালভাৱে কিছু মন্তব্য আছে আমি মন্তব্য আগবঢ়াৰো চেষ্টা কৰিম এটা কথা বাৰে বাৰে কৈ আছো যে অখিলঞ্জীয়া লোকৰ দ্বাৰা আমাৰ খিলঞ্জীয়া লোকসকলক বাৰে বাৰে নিগ্ৰহ কৰা হৈছে পুনৰবাৰ সন্দেহযুক্ত বাংলাদেশী মূলৰ মিয়াসকলে আমাৰ খিলঞ্জীয়াৰ ওপৰত আক্ৰমণ কৰিলে আমি অতি দুখৰ বিষয়ে এগৰাকী আমাৰ নাবালিকা কন্যাক মিয়াসকলৰ দ্বাৰা ধৰ্ষণ কৰা হৈছে আমি আজি প্ৰতিবাদী কাৰ্যসূচীৰ দ্বাৰা আমি দাবী উত্থাপন কৰিছোঁ মুখ্যমন্ত্ৰী মহোদয়লৈ আমি আহ্বান জনাইছোঁ যি তিনিগৰাকী কালপ্ৰীতে এইগৰাকী কিশোৰীক ধৰ্ষণ কৰিছে তৎকালীনভাৱে তেখেতসকলক ন্যায়িক ব্যৱস্থা গ্ৰহণ কৰি ফাঁচীৰ দৰে সৰ্বোচ্চ শাস্তি প্ৰদান কৰিব লাগিব আৰু এটা কথা আজি আমি শিৱসাগৰৰ ঐতিহাসিক শিৱসাগৰৰ পৰা মুকলিকৈ কৈছোঁ বহুদিনৰ পৰা আমি মিয়াসকলৰ দপদপনি অসমত প্ৰত্যক্ষ কৰি আছিলোঁ আমি মুখেৰে মাত মতা নাছিলোঁ এইটো অৰ্থ নহয় যে তেখেতসকলৰ কৰ্মকাণ্ডবিলাকক আমি সমৰ্থন জনাই আছিলোঁ এতিয়া তেখেতসকলৰ কৰ্মকাণ্ডই ইমানেই গভীৰ ৰূপ ধাৰণ কৰিছে তেখেতসকলে আমাৰ জীয়ৰী বোৱাৰীৰ ওপৰত হাত দিব পৰা হ'ল সঘনাই মিয়াসকলৰ দ্বাৰা সমগ্ৰ অসমতে অপৰাধজনিত কাণ্ডবিলাক সংঘটিত হৈ থকা আমি দেখিবলৈ পাইছোঁ ঐতিহাসিক শিৱসাগৰৰ পৰা আমি আজি
বাংলাদেশী মূলৰ প্ৰতিগৰাকী মিয়ালৈ আমি আজি প্ৰত্যাহ্বান জনাইছোঁ। সাজু হৈ থাকক অসমৰ খিলঞ্জীয়া ৰাইজৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিবৰ কাৰণে। আজি মিয়াৰ বিৰুদ্ধে ঐতিহাসিক শিৱসাগৰত খিলঞ্জীয়া জাগ্ৰত হৈছে। আমি বিশেষকৈ নামনি অসমৰ খিলঞ্জীয়া অসমীয়াসকলক দাবী উত্থাপন কৰিছোঁ। আমি অনুৰোধ জনাইছোঁ যে খিলঞ্জীয়াৰ বিৰুদ্ধে মিয়াৰ বিৰুদ্ধে নামনি অসমৰ খিলঞ্জীয়াসকল একত্ৰিত হ'ব লাগে। আমি উজনি অসমৰ প্ৰতিগৰাকী খিলঞ্জীয়া ৰাইজ আজিৰ পৰা মিয়াৰ বিৰুদ্ধে একত্ৰিত হৈছোঁ। যিকোনো মূল্যৰ বিনিময়ত মিয়াৰ সাঁতোৰাৰ পৰা আমাৰ খিলঞ্জীয়া লোকসকলক আমি ৰক্ষা কৰিব লাগিব আৰু খিলঞ্জীয়া ৰক্ষা কৰা এখন সংগ্ৰামখন আমি শিৱসাগৰৰ পৰা আমি দীঘলীয়াভাৱে আমি আগবঢ়াই লৈ যাম যেতিয়ালৈকে ইয়াৰ এটা উচিত সমাধান আমি নাপাম। প্ৰথম কথা হ'ল ঢিঙৰ এই কাণ্ডৰ লগত জড়িত এই কালপিত কেইজনক অতি শীঘ্ৰে গোটেইকেইজনক গ্ৰেপ্তাৰ কৰি এনকাউণ্টাৰ কৰিবৰ কাৰণে আমি ইয়াৰ পৰা দাবী জনাইছোঁ আৰু অসম চৰকাৰক আমি দাবী জনাইছোঁ যে এনেকুৱা এখন ধৰ্ষণকাৰীৰ বিৰুদ্ধে আইন বলবৎ কৰক যে ৰাজপথত তেওঁলোকক গুলীয়াই মৃত্যুদণ্ড দিয়াৰ এটা আইন এখন বলবৎ কৰক। আৰু ইয়াৰ পৰা আমি দাবী জনাইছোঁ যে উজনি অসমত যিসকল মিয়াই বিভিন্ন কৰ্মত নিয়োজিত হৈ বসবাস কৰি আছে তেওঁলোকে অহা এসপ্তাহৰ ভিতৰৰ পৰা ইয়াতে প্ৰস্থান কৰা তেওঁলোকে ব্যৱস্থা কৰক, অন্যথা আমি 30 জনগোষ্ঠীয় সংগঠনে একেলগে ইয়াৰ বিৰুদ্ধে আমি থিয় হ'বলৈ বাধ্য হ'ম। আৰু ইয়াৰ পৰা আমি চৰকাৰক দাবী জনাইছোঁ যে তেওঁলোকৰ গৃহ বিভাগ সম্পূৰ্ণ ব্যৰ্থ হৈছে, আৰক্ষী প্ৰশাসন সম্পূৰ্ণ ব্যৰ্থ হৈছে। যিখিনি সময়ত খিলঞ্জীয়া নাৰীৰ যি বেটী বচাও বেটী পঢ়াও যিটো তেওঁলোকে শ্লোগান দিছে এই শ্লোগান সম্পূৰ্ণ ব্যৰ্থ হৈছে। আজিৰ তাৰিখত অসমীয়া নাৰী সম্পূৰ্ণ নিৰাপত্তাহীনতাত ভুগিছে আৰু মিয়াৰ যি ধৰ্ষণকাৰীৰ পৰা অসমীয়া নাৰী আজি বাহিৰলৈ ওলাব নোৱাৰা এটা ব্যৱস্থা হৈছে। গতিকে আমি ইয়াৰ পৰা দাবী জনাইছোঁ যে এই যিবিলাক ঘটনা এই ঘটনাবিলাকত যাতে পুনৰাবৃত্তি নহয় তাৰ এক উচিত ব্যৱস্থা গ্ৰহণ কৰক। আৰু এই মন্তব্য আমি শুনাৰ চেষ্টা কৰিলোঁ। শিৱসাগৰত এনেদৰে জাতীয় সংগঠনে মিয়াৰ বিৰুদ্ধে বাংলাদেশী মিয়াৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে। হুংকাৰ দিছে এসপ্তাহৰ ভিতৰত অসম ত্যাগ কৰক বাংলাদেশী মূলৰ মিয়াই। আৰু তাৰ পাছতে মৰিগাঁৱতো দেখিবলৈ পোৱা গৈছে একেই পৰিস্থিতি, একেই প্ৰতিবাদী কাৰ্যসূচী। মৰিগাঁৱৰ দৃশ্যাংশ আমি দেখুৱাইছোঁ। বাংলাদেশী মিয়াৰ বিৰুদ্ধে ওলাই আহিছে জনতা। জাতীয় সংগঠনে হুংকাৰ প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে যে বাংলাদেশী মিয়াই অসম ত্যাগ কৰক। ঢিঙৰ কাণ্ডৰ পাছতে এনেদৰে এতিয়া জাতীয় সংগঠনসমূহে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে। আমি মৰিগাঁৱৰ দৃশ্যাংশ দেখুৱাম। মৰিগাঁৱত কেনেদৰে প্ৰতিবাদকাৰীয়ে হুংকাৰ দিছে সেই মন্তব্য আগবঢ়োৱাৰ চেষ্টা কৰিম। তিনিটা পাখণ্ড বাংলাদেশী মিয়াই যি ধৰ্ষণ কৰিলে তাক আমি তীব্ৰভাৱে গৰিহণা দিছোঁ। আমি অসম চৰকাৰক দাবী জনাইছোঁ যে অতি শীঘ্ৰে এই তিনি পাখণ্ড গ্ৰেপ্তাৰ কৰি ফাঁচি দিব লাগে। কাৰণ বিজেপি চৰকাৰে কৈছে যে এখন হিন্দু চৰকাৰ, এই চৰকাৰৰ দিনত অসমীয়া জীয়াৰী বোৱাৰী সুৰক্ষিত হ'ব। কিন্তু অতি লাজৰ বিষয়, দুখৰ বিষয় যে বিজেপি চৰকাৰ হোৱাৰ পিছতো গৃহ বিভাগৰ দায়িত্ব স্বয়ং মুখ্যমন্ত্ৰী লৈ থকাৰ পাছতো একাংশ বাংলাদেশী মূলৰ লোকে অসমীয়া জীয়াৰী বোৱাৰীক হত্যা কৰে, অপহৰণ কৰে, ৰেপ কৰে। গতিকে আমি অসম চৰকাৰক দাবী জনাইছোঁ যদি আপোনালোকে সঁচাই যে অসমীয়া নিৰাপত্তা দিব বিচাৰিছে তেন্তে দৃষ্টান্তমূলক ফাঁচি দি এই তিনি প্ৰকাণ্ডক এটা দৃষ্টান্ত কৰক যে এখন চৰকাৰ অসমীয়া চৰকাৰ, অসমীয়া জাতীয় জীৱনৰ চৰকাৰ। যদি আপোনালোকে এই চৰকাৰখনৰ দিনত অসমীয়া মানুহৰ নিৰাপত্তা দিব নোৱাৰে তেন্তে আপুনি গৃহ বিভাগৰ পৰা অব্যাহতি লওক। এই দৃশ্যাংশ দেখুৱাইছোঁ। এনেদৰে এতিয়া জাতীয় সংগঠনে বা প্ৰতিবাদকাৰীয়ে ঢিঙৰ কাণ্ডৰ পাছতেই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে। হুংকাৰ দিছে বাংলাদেশী মূলৰ বাংলাদেশী মিয়াই অসম ত্যাগ কৰক, বাংলাদেশলৈ ঘূৰি যাওক। এনেদৰে ৰাজ্যজুৰি উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে। শিৱসাগৰতো জাতীয় সংগঠনে হুংকাৰ প্ৰদান কৰিছে। 30টাকৈ জাতীয় সংগঠনে এইবাৰ বাংলাদেশী মিয়াৰ বিৰুদ্ধে ওলাই অহা পৰিলক্ষিত হৈছে। বাংলাদেশী মিয়াই ত্যাগ কৰক অসম, এসপ্তাহৰ ভিতৰত উজনি অসম খালী কৰক বাংলাদেশী মিয়াই এই হুংকাৰ প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে। আৰু তাৰ পাছতেই প্ৰতিবাদী কাৰ্যসূচী তীব্ৰ হুংকাৰ যে ফাঁসি দিয়ক।